হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ মৰমৰ পাহিৰ বাৰ্থডে। তাইও পূৰা 12টালৈকে ৰখি আছিলে কেক কাটিব। আৰু এয়া ৰাতিপুৱাই আহি পালোঁ আমাৰ ওচৰতে থকা গণেশ মন্দিৰলৈকে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাইৰ যেন দিনবোৰ বছৰবোৰ সদায় ভালে কুশলে পাৰ হয়। ফালৰ পৰা থাকিলে তাইলৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা। আৰু মন্দিৰত তাই ফ্ৰেণ্ড এজনো লগ পালে, মানে তাৰো আজি বাৰ্থডে আছিলে। এয়া ঘৰত আহি বনাব লৈছোঁ এয়া পায়স। জীৱনত প্ৰথমবাৰৰ বাবে পায়স বনাইছোঁ। আৰু খানা বনাবৰ কাৰণে খানা বনোৱা মানুহ আহি পালে, তেওঁলোকে ধুনীয়াকৈ খানাবোৰ বনাই আছিলে। আৰু ডেক'ৰেশ্যনৰ কাৰণে আহি পালে আমাৰ ডেক'ৰেশ্যন পাৰ্টি। বেলেগ কোনো নহয়, আমাৰ বাৰ্থডে কালৰ পেহী হয়। সিহঁতি ধুনীয়াকৈ ডেক'ৰেশ্যনটো ৰেডি কৰি আছে। ফাইনেলি সিহঁতি ডেক'ৰেশ্যনটো ৰেডি কৰিলে। সঁচাকৈ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে। আৰু এই আমাৰ বাৰ্থডে কালো ৰেডি হৈ গ'ল। ড্ৰেছ কৰি তাইক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু এয়া আহি গ'ল আমাৰ কেকটো সঁচাকৈ বহুত মৰম লগা আছিলে। চিলেক্ট বাৰু বাৰ্থডে কালি কৰিছিলে। আৰু কেক কাটিবৰ কাৰণে দুটা পূৰা ৰেডি হৈ গৈছে, হাঁহি হাঁহি ফূৰ্তিত থাকিব পৰা নাই কেকটো দেখি। আৰু কেক কটাৰ পিছত ভাবিলোঁ ফটো উঠাবলৈ, কিবাকৈ এটা উঠিছে। আৰু এয়া মোক কোচবেটাই পূৰা ওপৰত উঠিলৈ জোকাই আছিলে। আৰু বাৰ্থডে গ'ল, পাই গ'ল পেহীয়েকৰ ওচৰ, পেহীয়েকক ডিষ্টাৰ্ব দি আছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।